মানে হালাচ্ছিটা আমি গান গেলে হালাচ্ছি না গান গেছি হয় না সকলে ঠিকই আছে না মই সকলোকে নমস্কাৰ দিছোঁ আৰু যোনে যোনে নৱজাগৰণত ফাংচন চাব আহিছে আৰু যোনবোৰ মানুহে নৱজাগৰণত ফাংচন চাম বুলি ভাবি আছে তেখেতসকলক গোটেইকে নমস্কাৰ দিছোঁ আৰু যিবোৰ মানুহে লেপৰ তলত ঠেং মিলি নৱজাগৰণত ফাংচন চাম বুলি ভাবি আছে তেখেতসকলকো নমস্কাৰ দিছোঁ আৰু এই সুযোগতে কোনোবা চেংৰা চলিয়ে যদি চকুটিত মাত ঘূৰি আছে তেখেতসকলকো নমস্কাৰ দিছোঁ আৰু যিসকল আমাৰ ছোৱালীবোৰ বেলেগৰ চেণ্ডেল খুজি আনিছি ফাংচন চাব সিহঁতকো নমস্কাৰ দিছোঁ ঐ গেছে তোমাৰ আজি কেইটামান কথা পাতিম হা ক'ব পাৰিবি না কিয় নৰিম এনে আহিছোঁ নেকি হা মই তোমাক কেইটামান খোৱা বস্তুৰ নাম ক'ম হা তাৰপিছত তুমি সেই নামকেইটা চিনেমাৰ নামৰ লগত মিল থাকিব লাগিব হয় না হয় দিয়া পাৰিম কম পাৰিবা পাৰিম মোক ঠিক আছে মাছ মাছ হয় মাছ ফুলৰ কাটে তাৰমানে ফুলৰ কাটা থাকে যে হয় নেকি ফুলৰ কাটে মাংস মাংস কবি কবি বুজাই দিয়া মানে কেতিয়াবা কেতিয়াবা খাওয়া যায় না সেইকাৰণে কবি বেছি না কণী আগাৰ তুম না হতে তাৰমানে মানে কেতিয়াবা আলহী আহি যায় না একো নাথাকে ঘৰত কণীটো মানে কামটো চলি যায় হয় নেকি তাৰমানে মাছ মাংস নাথাকিলে কণীটোতে কামটো হৈ যায় সেইকাৰণে আগাৰ তুম না হতে বেছি না সোয়াবিন ঢুকে মাছ তাৰমানে মানে মাংস বোলে খাওয়া যায় হারা সারা একো নাই মুখত দিলে একো নাই হয় না রাজ ঢুকে মাছ আৰু এটা কথা গম পাইছোঁ ৰ তোমাৰ এই পিকনিকত যাই পেলাই ক'ৰবাত বোলে জংঘলত থাকবা গৈছিল নেকি মা কচোন গৈছিলে কচু কি হৈছে মানে কি হৈছে গম পাইছা না পিকনিকত গেছিল লগকেইটা আহোঁতে ৰাতি হৈ গৈছে মোবাইলটো মোৰ চুইচ অফ হৈ গৈছে তাৰপিছত কি কৰোঁ ইমান ৰাতি হাগাও লাগছি টানকে গেছোঁ না পিছত মম এটা কিনো 5 টকা দি কিনাৰ পিছত গেছোঁ জংঘলত যাওয়ার পিছত কি হয়েছে গম পাইছি না রাজ বসিহে মাত্র আধা হয়ে গেছি যাওয়ার পিছত কোনোবা হারামি এটা আহি কেনে হেপি বার্থডে বুলি কৈ মনটো নমাই গুচি গেছি আপোনালোকে কওকচোন ৰাইজ ইমান ইমাৰ্জেঞ্চি টাইমত সেইটো কাম কৰিব লাগে না হা ইয়াৰ ভাল নহয় এইটোহে কাহিনী আছে নেকি ইমান দিগদাৰ কৰে আছা মোক সিগিলা কৈছা না তোৰ কি হৈছিল মোক খাবি দিয়া এইটো কৈছো আজি পাবি না মজা এইটো কথাৰ বিৰাট কি হৈছিল ক'ত গম পাইছা তুমি আকৌ এইটো গম পাইছো মই ৰাইজে এৰি নিবই আজি পাইছো মোক বাহা ভেৰভেৰে পেৰপেৰে আছে কৈছো কি হৈছে তাৰমানে কি হৈছে সিদিনা মই খাৰপুটাত গৈছোঁ ফুৰিব হা যাই পেলাই হোটেলত চাহ খাই পেলাই হোটেলৰ আগত থিয় হৈ আছোঁ এনেতো মই দেখা পাইছোঁ বুঢ়ী মানুহ এটা এনেকৈ লাঠি লৈ পেলাই থিয় হৈ আছে হা মোক দেখা পাই পেলাই কৈছে বোপা তই ইফালে আছ মোক অলপ ৰাস্তাটো পাৰ কৰাই দে এনেকৈ কৈছে আৰু হা তেতিয়া মই কি কৰিছোঁ এই বুঢ়ী মানুহটোক এনেকৈ হাতত ধৰি পেলাই ৰাস্তাটো পাৰ কৰাই দিছোঁ মেইন ৰোডটো কোনোবা হাৰাঙি এটাই কি কৰিছে জানে না এই মোবাইলত ফটো মারছে ফটো মারি ফেলে ফেসবুকত দিছি প্রেমে বলে বয়সর বাধা একটু না মানে লিখি দিচ্ছে সালা হারামিটো মারা কসম বড়িয়া করছি ময়ূর কুসু যা এনেই মিশ্রা বতম দিছি মোক তার তিনি টকার লগত গুছি যাব মই হাবো অভিভাবক দিছো পালে মই কপাল চুমা খালৈ কি জানা না টকা কইনে দেখি না সেইকাৰণে দিছি বুজি পাইছি কেনে দেখি মোক হয় গম্বাইছি ৰাইজে গম পাইছি ওই পাটাৰ কি কৰি আছা কি বিচাৰছা ছানাতে মানে কি বানা মোবাইল দিনকাল বেয়া আজিকালি না ঠিকই আছে তোমাক আৰু এটা কথা কম হা কি এই আমি যে কাপোৰ ইস্ত্ৰি কৰোঁ
কাপোৰ ইস্ত্ৰি বুজিছো আৰু এটা ইস্ত্ৰি আছে ঘৈণীয়ে এই দুটাৰ মাজত পাৰ্থক্যটো কি কিবা মিল পাৰ্থক্য একো নাই ডাইৰেক্ট সমান সমান বুজাই দিয়া মানে কাপোৰ ইস্ত্ৰি যে দেয় সেইটো কাপোৰ চিধা কৰাহে দেই হয় না পুৰা চিধা হৈ যায় আৰু কোনোবাৰ যদি তিৰিটো গৰম হৈ যায় না মাথাটো একদম চিধা হৈ যাব লাগিব বুজিছা না তাৰমানে কাপোৰ ইস্ত্ৰি গৰম হ'লে চিধা কৰে কাপোৰ চিধা আৰু মিছেজ গৰম হ'লে মতা চিধা কি বুলি ভাবিছো তামাম খাতৰা আছে ন খাতৰা মানে আৰু এটা কথা কৈছো কি এই ইংৰাজ আৰু অসম এই দুটাৰ মাজত এটা পাৰ্থক্য ইংৰাজ আৰু অসম মানে ইংৰাজত কোনোবা ল'ৰা বা ছোৱালী ঘৰত যদি কিবা হাতৰ পায় গিলাচ বাই কিবা এটা বস্তু আৰু শুনছে না ৰাইজ যদি হাতৰ পৰি ভাঙি যায় ইংৰাজে কি কয় শুনছে না মায়ে গিলে কি কয় গম পাইছা না কম না মাই গড ইজ অকে এইটো কয় হয় না আৰু আমাৰ অসমৰ মায়ে গিলে কি কয় গম পাইছা না ভাং ভাং আৰু ভাং গোটেই ঘৰকে ভাং এনেকৈ কয় শুনছে আমাৰ অসমৰ মায়ে কেইটা এটি পাৰ্থক্য দেখি তুমিতো ইংৰাজীও ক'ব পাৰা ন পাৰোঁ ঠিক আছে মই এটা কথা কওঁ কি মই এটা শব্দ ক'ম অসমীয়াত ক'ম হা তুমি সেইটো ইংলিছত কৈ দিবা ইংলিছত পাৰিম পাৰিম এই গৰুটো থিয় হৈ পায়খানা কৰি আছে ক'ব লাগিব এইটো ক'ব লাগিব ইংলিছত ক'ব লাগিব যিনো থৈ পাৰিম মই ৰাতি নৰম না এতিয়াই কৈ এতিয়া ভল্টেজটো কম আছে নহয় লাইটৰ পোহৰ আছে এতিয়া পাবি দে চচে দিছি গৈছে নাই এনেই কৈছো পাৰিম বুলি পাৰিম কি আছিল বা এই গৰুটো থিয় হৈ পায়খানা কৰি আছে কিবাকে পাছা আপুনি ভাল আছে গৰুটো কাৰোবাৰ আছিল তোমাৰ মামা আমাৰ মামা বগানে ক'লা গৰুটো ক'লা ক'লা বাজবা নৰমেন পাইছে মতা না মাইকী আছে মানুহ মাৰি দিবা দেই খুচুং ফুটবা লাগে না কি বা আছে বগা আছিল ধৰি লওক বগা বগা হয় পুৰুষ না মহিলা ক'ব পাৰবি না পাৰি পাৰি সেইকাৰণে কৈছো গৰুটো হাগনতে পেচাব বেছি নেকি লগত ফুটবা লাগব না সেইটো চবে জানে পায়খানা কৰোঁতে পেছাব যায় সেইটো চবে জানে ক'বাত লাগব মাৰছি দিছ এ বি চি ডি সেইটো ক'ব দিয়া নাই নাই বহুত দিন ইংলিছ কোৱা নাই মামৰা বেছি চাপাহে কৰিছোঁ মই দিছ ইজ দ্য কাউ হোৱাট ইজ দ্য খাৰাবু পাৰ্চন নাৰাইছে পাৰ্চন দেখছা পাৰ্চন পাৰছা ঠিক আছে এটা কথা কি বিপৰীত শব্দ ক'ম হা বিপৰীত উল্টাটো ক'ব লাগিব উল্টা 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 মই দিন বুলি ক'লে তুমি ৰাতি এতিয়া পাৰিম ক নকওঁ ঠিকেই মই আৰম্ভ কৰাই নাই আৰু ঠিকেই মই চেষ্টা কৰি দিছোঁ আৰম্ভটোতো কৰিব দে মোক চেষ্টা কৰবা দে কি বেয়া মানুহ কি ভাল মানুহ তই 2 মিনিট মনে মনে থাকছ আপনি 4 মিনিট কৈ থাকছো কি হ'ব ইয়াৰ লগত কি নহ'ব ইয়াৰ লগত ভৰিত লাঠি মাৰি দিম কপালত চুমা খাই দিম দিন ৰাতি পুৱা গধূলি ল'ৰা ছোৱালী ভাল বেয়া অসমীয়া বঙালী তোৰ মূৰটো তোৰ ভৰিটো গ'ল
আচ্ছা ও আৰু হ্যাঁ যাওঁ যাবি যা যাওঁ যা যাওঁ নেকি যা আহ মই নাযাওঁ যা মই যাওঁ যা যা আহ যা আহ টাটা ভিনি কিবা কেবাকে কেনেকৈ ধৰে কিবা কি এক ভাবলি কৰিব লাগিব ৰ মই নাযাওঁ দেই মই যাওঁ দে মই নাযাওঁ মই যাওঁ যা আহ যা আহ যা ধন্যবাদ ভুল হ'লে ক্ষমা কৰিব